আমাৰ শংকৰদেৱ জন্মজয়ন্তী উপলক্ষে আজি কিছু বৃক্ষৰোপণ কৰা হ'ব। আমাৰ সকলোৱে শোভাযাত্ৰা চলি আছে। এতিয়া আমি সকলোৱে শোভাযাত্ৰা কৃষ্ণ মন্দিৰত ফুল দিব আহিছোঁ মালাৰ কাৰণে। মই আৰু সুনীল আহিছোঁ। বশিষ্ঠ মন্দিৰত আহিলোঁ, কিন্তু দোকানবিলাক খোলা নাই। এতিয়া এখনে দোকান খোলা আছে। আমি খুৰীৰ পৰা কেইজনমান মালা লৈ ল'লোঁ। ফুল লৈ ল'লোঁ। এয়া ফুল লৈ ল'লোঁ। বশিষ্ঠ মন্দিৰত ৰাতিপুৱা আহিও ভাল লাগে। আৰু এতিয়া যাওঁ, অলপ নামঘৰৰ কাম আছে, কাম চাম কৰোঁ আমি। আমাৰ ভাগৱত পাঠ কৰাই খুৰা আহি পাইছে। আৰু এইফালে আমাৰ চব্জি কাটি আছে। এইফালে খিচাৰীৰ চব্জি সকলোৱে কাটি আছে। এইবাৰ এইফালে দেখাব বিচাৰিছোঁ। এইফালে আমাৰ দেৱে একদম প্ৰসাদ মাহ প্ৰসাদ ধুই আছে। এইফালে নামঘৰত ফল মূল কাটি আছে। আমাৰ এই বৈকুণ্ঠপুৰ গাঁৱৰ ৰাজহুৱা নামঘৰত সমূহ ৰাইজে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ 575তম জন্মজয়ন্তী উৎসৱ উদযাপন কৰিছে। আৰু আমি সকলোৱে মিলি ইয়াতে আগভাগ লৈছোঁ। আমাৰ এই বৈকুণ্ঠপুৰ গাঁৱৰ সকলোতকৈ বয়োজ্যেষ্ঠ 102 বছৰীয়া ককাক আমাৰ ৰাইজৰ সভাপতিদেৱে সন্মান জনাইছে এখন ফুলাম গামোচাৰে। আৰু তেওঁ এতিয়া বন্তি প্ৰজ্বলন কৰিব। এয়া আমাৰ ৰাজহুৱা বৈকুণ্ঠপুৰ নামঘৰ। আৰু ইয়াতেই আজি শংকৰদেৱ জনাৰ 575তম জন্মজয়ন্তী উদযাপন কৰিছে আমাৰ সমূহ বৈকুণ্ঠপুৰবাসী ৰাইজে। সকলোৱে হাতে কামে লাগি আছে। আমাৰ এই হিৰো এতিয়া সৰু সৰু আলু মুঠি আছে। এইফালে আমাৰ ৰান্ধনীয়ে প্ৰসাদ বনাই আছে। গাঁৱৰ সভাপতি দেৱকো এখন ফুলাম গামোচাৰে ৰঞ্জিত বৰ্মন ডাঙৰীয়া দেৱে ৰাইজৰ হৈ সন্মান যাচিলে। আমাৰ শংকৰদেৱ জন্মজয়ন্তী উপলক্ষে আজি কিছু বৃক্ষৰোপণ কৰা হ'ব। সেয়েহে মধুৰিআম, বকুল আৰু নানান ধৰণৰ গছ ফল মূল আজি ৰুম। সেয়েহে কিছু দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আহকচোন, এইটো লৈ যাম। এইটো ইয়াতে আমি বকুলৰ পুলি ৰুই দিম। প্লাষ্টিকটো ওলাই দিয়া, প্লাষ্টিকটো ওলাই দিয়া। আমাৰ হিৰুদেৱে এইটো বকুলৰ পুলি ৰোপণ কৰিছে। আৰু সংৰক্ষণ কৰি আমি ৰাখিব লাগিব এইবিলাক, যাতে জীয়াই থাকে, ডাঙৰ হয়, ফল ফুল লাগে। এই আমাৰ 7 নম্বৰ পুলি এইটো ৰোপণ কৰিছোঁ। এইফালে পথাৰৰ ফালে এইফালে এডাল বকুলৰ পুলি, এইডাল এডাল বকুলৰ পুলি, এইডাল এডাল বকুলৰ পুলি ৰোৱা গৈছে। আৰু সন্মুখতে আমাৰ এইখন ফিল্ড, ৰাজহুৱা বৈকুণ্ঠপুৰ ৰাজহুৱা ফিল্ড। এইফালে আমাৰ বৈকুণ্ঠপুৰ পানী যোগান আঁচনি। আৰু এওঁলোক সকলোৱে একোডাল একোডাল বৃক্ষৰোপণ কৰিছে। এতিয়া নামঘৰলৈ যাম। এই আমাৰ ভাগৱত যাত্ৰাৰ কাৰণে আৰম্ভ কৰি আছে। এই আমাৰ ভাগৱত যাত্ৰা আৰম্ভ হৈছে।
ভাগৱত ধাৰকৰ পদধূলিলৈ আমি সপৰিয়ালে আশীষ ল'লোঁ যাতে আমাৰ সকলোৰে ঘৰখনৰ মংগল হয়। এনেকৈয়ে আমি সমূহ ৰাইজে গুৰুজনাৰ নাম কীৰ্তন কৰি ভাগৱত যাত্ৰা কৰিলোঁ। শোভাযাত্ৰা চলি আছে এতিয়া আমি সকলোৱে শোভাযাত্ৰা আছোঁ। ভাগৱত ভ্ৰমণ যাত্ৰা শেষ হ'ল। এতিয়া আমাৰ সকলোৱে নামঘৰ আহি পাইছে। এতিয়া নাম কীৰ্তন এতিয়া নামঘৰৰ ভিতৰত বৰি লৈ যাই আছে। আমাৰ নাম কীৰ্তন এতিয়া সমাপ্ত কৰিলে। সকলোৱে এতিয়া সেৱা ভাগি লৈ আছে। আমাৰ ভোগ বিতৰণ কৰি আছে এতিয়া সকলোৱে। বাবা বজাৰ কেনেকুৱা চলিছে? বজাৰ ভালে একদম তামাম চেলিং। বুজি পাইছো সেইকেইখন লৈ আন না একেলগে লৈ আনি